হেল্ল' গাইজ, আপোনালোকে চাইছে বহন ভাংচু ব্লগ। তো মই এতিয়া বৰ্তমান আমাৰ ৰান্ধনীৰ শালত তাৰমানে ৰেক লাগে, কাঁহী বাতি কিবা কিবি গিলাচ চিলাচ থ'ব পৰা। তো সেইটো বস্তু আমি ল'ব যাম এতিয়া ৱাইফৰ লগতে দুজনে যাম আৰু। তো ভাইটিৰ লগত যাবৰ কাৰণে কৈছিলে, কিন্তু মই এতিয়া আমি আৰু ক'ত বাচিব জানিম আৰু। তো এইটো কাৰণে ৱাইফক ধৰিলোঁ, এতিয়া যামগৈ ল'বৰ কাৰণে খেতিলৈকে। তো আপোনালোকে চাই থাকিব, ঠিক আছে। যাবি ইয়াতে আৰু ফিটিং কৰিব লগা বাকী আছে নেকি? ফিটিং কৰিব লগা নাই, এই খালি হাকুটাকেইটা লবি ল ফিটিং কৰা নাই, ফিটিং নকৰা হৈ আছে। এনেকৈ চাগে এতিয়া এই পেকেজত থাকে, ফিটিং কৰি ল'ব লাগে। বাবুৰ কাৰণে এনেকুৱা এটা ল'ব লাগিব। কোনটো টেবুল না কৰাৰ কাৰণে বাকী ইয়াতে আৰু লগাব লগা আৰু বাকী বেলেগ নাই আৰু বস্তু নাই, খালি হাকুটাটো ঘৰত লগাই ল'ব লাগিব। দে দি দে গাড়ীত এইটো কি কাঁহী বাতি দিয়া ৰেক লৈছোঁ ইয়াতে। তো এইখানে 2100 টকা কৈছে, কিন্তু কম পৰিমাণ ল'ব লাগিব আৰু। হা পাতল পাতল এনেকৈ হ'ব আৰু উপায় নাই। গাইজ, আমাৰ মিশ্ৰ চাহেব আলমাৰীকেইটা পচন্দ লাগিছে বুলি কৈছে, তেওঁ চাইছে এতিয়া বৰ্তমান। তো প্লাইবৰ্ডৰ কৈছে এতিয়া কিমান বাৰু পৰে আৰু এইবিলাক। ইয়াৰ পৰা লৈছিলোঁ ড্ৰেছিং আইনা যে, ইয়াৰ পৰাই নিছিলোঁ আমি। 2100 ল'বি নেকি? 50 টকা ফুট আৰু আমিতো দাম দৰটো কমা মেলা এনেকুৱা কৰাই নাই ক'বলৈ গ'লে। 220 100কে হ'লে লৈ যাব পাৰিলোঁ সেই দুখন 100 দিবি দি দিয়া পাৰ যদি নোৱাৰিবি ন? 150 টকা দিব পাৰিম, ল'বি না? কালাৰ বেলেগ কালাৰ নাই, ৰঙা আছে, নীলা, সেউজীয়া। এতিয়া বৰ্তমান যিটো ৰেটটো ল'লোঁ সেইটো 2100 কৈছিলে ক'বলৈ গ'লে। এতিয়া কিন্তু 2000 টকাতে দিম আৰু, অকণমান নকমা নাই। কালাৰকেইটা চইচ কৰ, ল কেইটা দুটা ল'বি ৰূপা ল পচন্দ 150কে ন? আদলা এতিয়া যাবি আৰু এইটো ৰেকটো ল'লোঁ নাই, এইপিনে আছো না। এইটো কি বুলি কয়, 2100 কি 2000 টকা লৈছোঁ, 2000 টকা কমত পালোঁ হৈ জানো? তহঁতে লৈছ ওলাইছিল নাই? 2100 কৈছে। অঁ এইটো পাতলা মালটো কৈছে না, পাতলা চাতলা হ'লে চলি গ'লে হ'ল আৰু ভৰি মোচা এইটো কাব লৈছোঁ। দে ঠিক আছে। টোটেল কিমান হ'ল? 2300 ন? গাইজ, এতিয়া বৰ্তমান এইটো ৰেকটো কাঁহী বাতি থৈ দিয়া ৰেকটো এইখিনিকে লৈ নিলোঁ। অৱশ্যে 2100 কৈছিলে, বেছি নকমালেও আৰু 2000 টকা দি দিলোঁ। বেছিয়ে দিব পালোঁ নেকি ঠিক নাই আৰু, নাজানো না দাম দৰ, ৱাইফেও নাজানে আগে পিছে। উঠাহে কেনেকৈ বা উঠিব। মই গৈ পালং মানে ফোন কৰিম হা। দে ঠিক আছে দে। দলঙৰ ৰাস্তালৈকে ওলাই বা কাইবা ওলাই বা হ'ব দে, নহ'লে আমি যাওঁগৈ আৰু। ভাড়া মই দিম ভাই, মই ভাড়াটো দিব লাগিব। তই কি কৰিবি আৰু, মই এতিয়া গাড়ীখন ল'ব যাওঁ। তো সেইখিনি গাড়ী ৰখাই থৈছোঁ, কেনেকৈ লৈ নে আৰু লৈতে এতিয়া বৰ্তমান যাওঁগৈ আৰু। এনেকুৱা দ ওচৰকৈ কাটে নামি নাং। হা খোৱা বস্তু কি বস্তু ল'ম? কি বস্তু ল'বি? মোৰ তাত পইচা নাই কিন্তু। ল'ব যাওঁ ৰ ঠিক আছে গাইজ, এতিয়া অকণমান বস্তু পেইণ্টিং ল'ব, তো এতিয়া ল'মগৈ, বজাৰ কৰোঁগৈ। ফাইনেলি গাইজ, এতিয়া বৰ্তমান ঘৰত আহি পালোঁ। তো ৰেকটো আমাৰ লোহিত ডাঙৰীয়াই উঠাই লৈ আনিব গাড়ীত, অ'টোত। তো উঠাইকৈ লৈ আহিব অকণমান দিগদাৰ হয়,
অকণ কষ্ট পাব। তো সেইটো কাৰণে মই লোহিতকে লয়ন বাগানত পঠালোঁ, লয়ন বাগানত দিলোঁ আৰু। তো অটো তাতে মানুহ ৰখি আছে, বজাৰৰ মানুহ। তো উঠাই লৈ আনিব। তো ৰাস্তাই ওচৰলৈকে ৰখিব যাব লাগিব আৰু ৱাইফাই ওলাই যাব লাগিব। তো গাইজ অলপ আগতে লোহিতে মোক ফোন কৰি ক'লে যে আমাৰ ইয়ালৈকে গাঁৱলৈকে আহি পালে। তো এতিয়া দলঙলৈকে যাওঁগৈ, এই তালৈকে মেইন ৰাস্তালৈকে। তো মানুহ কৈছিলে পাহাৰ গাঁৱৰ মানুহ উঠি আহিছে। তো সেইটো এতিয়া ৰেকটো ল'ব যাব লাগিব এতিয়া বৰ্তমান। ঠিক আছে। তো ৱাইফাই এতিয়া কাপোৰ কানি কিবা কিবি হৈ আছে। তো মোৰ ইউনিফৰ্মটো এনেকৈ থাকিব আৰু এতিয়া আহিব পাৰোঁ চাগে। অৱস্থা বেয়া, ডিঙি কালিৰ পৰা ইমান বিষাইছে এইখিনিত। একদম বাৰু ঔষধে খাব লাগিব নেকি ঠিক নাই আৰু। কালি ৰাতিপুৱা টাইমটো একো হোৱা নাই, কালি সন্ধিয়াৰ পৰা এইটো প্ৰব্লেমটো দিছে। এতিয়ালৈকে ভালে হোৱা নাই ক'বলৈ গ'লে এতিয়ালৈকে। ঠিক আছে, এতিয়া আহি আছে এই ডাম্পাৰ গাড়ী, ইমান ধোঁৱা উৰাই আহি আছে চাওকচোন গাইজ। এতিয়া বৰ্তমান অটোটো আহিয়ে আছে বৰ্তমান, আপোনালোকে দেখাই পোৱা নাই চাগে, জুম কৰি দেখুৱাওঁ। সেইখন আহি পাইছে। তো আপোনালোকে চাই থাককচোন অকণমান টাইম কষ্ট কৰি। গাইজ ফাইনেলি আহি পালে, বেছিকৈ টকা দি থৈ আহিব পালোঁ, 2000 টকাকৈ। উপায় নাই আৰু দি দিলোঁ। দাম দৰ ইমান কম বেছ কৰিব মন যোৱা নাই, সেইটো কাৰণে দাম এটি হৈ আছে দেখোন। তো আহি পাইছে এতিয়া বৰ্তমান। পইচা ভাড়া এতিয়া নিদিওঁ অৱশ্যে তাক। কেইটামান যাবি? গাইজ ফাইনেলি এতিয়া ৰেকখিনি আহি পালে, লোহিত ডাঙৰীয়া উঠাই একে লৈ আনিলে। এতিয়া ভাড়া কিমান বা লয় আৰু 100 টকা খুজিলে নিদিওঁ, তাক 50 টকামান দিম চাগে। 50 টকা মান্তি হ'ব নহয় আৰু, অকণমান ফুচলাই কৰিব লাগিব আৰু তাক মান্তি কৰাব লাগিব। ঠিক আছে। তো লৈ আনিব পাৰিলোঁ, ইমান ওজন ৱেইট নাছিলে অৱশ্যে এই ৰেকটো। ৱাইফৰ অকণমান অসুবিধা হ'ব পাৰে না, মেখেলা চাদৰ পিন্ধিতে জিন্স লং পেণ্ট বা লং পেণ্ট এনেকৈ পিন্ধাই নিলে গ'লে উঠাই লৈ আনিব পাৰিলোঁ হয়। তো এই এক চাইডে বহিব আৰু এইটো ধৰিব, কেনেকৈ অসুবিধা হ'ব পাৰে। সেইটো কাৰণে মই তাক লোহিতকে ঠিক টাইমতে লগ পালোঁ, অটো ষ্টেণ্ডত ৰখি আছিলে। তো তাকে লৈ আনিব দিলোঁ আৰু। ঠিক আছে। তো ৰেকটো অকণমান ভাল লাগিলে অকণমান কমেণ্ট কৰিবচোন। অৱশ্যে চিম্পুল চিষ্টেমে, চিম্পুল ডিজাইন, কিন্তু আমি বেছিকৈ দিব পালোঁ চাগে। 2000 টকা লৈছে না। কিন্তু 2000 টকাটো হ'ব নালাগে মোৰ অনুমান। অৱশ্যে কমাইছিলোঁ, কিন্তু নকমাই আৰু সেইটো কাৰণে, আৰু ইমান কৈ নফুৰোঁ আৰু তই। ঠিক আছে। গাইজ এতিয়া সজাই চাইছোঁ এনেকৈ চিষ্টেম। ৱাইফাই সজাই কাঁহীটো এনেকৈ থাকিব, প্লেটটো এনেকৈ, আৰু তলত চাগে চামুচ দিয়া থ'ব পৰাকৈ, আৰু ইয়াতে টেমা কিবা কিবি এইবিলাক থ'ব পাৰিব আৰু। ঠিক আছে। ৱালত ওলমাই থৈ দিম। কত যে ভেজাল ৰান্ধনী। Mampu langsung JCP ka po nito ho. Oh.